এভৰিৱান নমস্কাৰ সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। ইয়া দেখিছেনে মুছা আৰু কক মানে এহেতি থাকে আমাৰ অফিচতে আৰু যেতিয়া চাহ দিবলৈ হয় চাহ লৈ আহে আমাক দিবলৈ তেতিয়া তাহাঁতি দুইটা আহি পিনি আমাৰ ওচৰত বহি থাকেহি কাৰণ তাহাঁতক লাগে বিস্কুট আৰু এয়া মই অফিচ শেষ কৰি পিনি অকণমান ওলাই আহিলোঁ যিহেতু দুটামান বস্তু কিনিবলগীয়া আছিলে আৰু বিশেষকৈ ফ্ৰুইটছ গতিকে হেয়া কিনি মেলি ল'লোঁ আৰু কিনি মেলি ৰিটাৰ্ণ হওঁতে আজি পাপাৰ লগতে ৰিটাৰ্ণ হ'লোঁ মই পাপা যিহেতু টাউনলৈ গৈছিলে গতিকে তেখেতৰ লগতে আহিলোঁ আৰু আহি পিনি ভটিয়াপাৰত থকা হেল্ল' হোটেলখনত সোমালোঁ আৰু এই হোটেলখনৰ বিষয়ে মই আগতে ভিডিঅ'ত দিছোঁ বাৰু বহুত পুৰণা ভিডিঅ'ত আছে আপোনালোকে যদি অকণমান খুচৰে তেনেহ'লে পাব হোটেলখনৰ ভাল লগা বিষয়টো হৈছে যে ইয়াত বহুত ধুনীয়া ম'হৰ গাখীৰৰ চাহ পায় গতিকে বহুত দূৰণিৰ মানুহ আহি পিনি ইয়াত ৰয় আৰু একাপ চাহৰ জুতি লয় আপোনালোকে যদি কোনোবাই নোখোৱাকৈ আছে তেনেহ'লে এবাৰ সোমাই পিনি জুতিটো ল'ব তাৰপিছত আহিলোঁ ইভিনিং ৱাক কৰিবলৈ আৰু চাওকচোন আজি আমাৰ গৰিসাগৰ পুখুৰীৰ পাৰৰ পৰিৱেশটো ইমান